Hello guys, আজি আহি পৰিছে 2023 মেট্ৰিকত বা H.S.L.C 2023 মাৰ্কিং মানে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব হেতু আহিয়ে পৰিছে সো সাম আজি কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিছে হেতু চাম আজি সাম ম্যাথমেটিক্স সাবজেক্টৰ কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহে হেখিনি আলোচনা কৰিম ইয়াতে দিছে ম্যাক্সিমাম মাৰ্কস মানে 90 মাৰ্কৰ এক্সাম হ'ব তোমালোকৰ আৰু ইয়াত 5 মাৰ্কটো হল 27 আৰু টাইমটো হ'ব 3 আৱাৰ্স সো ইয়াতে তোমালোকৰ বহুত কেইটা চেপ্টাৰ দিছে আৰু কোনটো চেপ্টাৰৰ কিমান মাৰ্ক হেখিনি আলোচনা কৰা হ'ব তাৰ আগতে অলপখিনি লাষ্টৰখিনি বুজি লোৱা যে ইয়াতে দিয়া আছে যিবিলাক এমসিকিউ হয় হেবিলাক হল 1 মাৰ্কৰ কোৱেশ্চন শৰ্ট এনসাৰ টাইপ কোৱেশ্চন এসএ 1 মানে 2 মাৰ্কৰ কোৱেশ্চন শৰ্ট এনসাৰ টাইপ কোৱেশ্চন এসএ 2 মানে 3 মাৰ্কৰ কোৱেশ্চন লং এনসাৰ টাইপ কোৱেশ্চন মানে এলএ এবিলাক হল তোমাৰ 4 মাৰ্কৰ কোৱেশ্চন সো এবিলাকে চাম এতিয়া চাম আমি প্ৰথম চেপ্টাৰৰ কিমানটা কোৱেশ্চন আহিব আৰু কিমান মাৰ্ক হ'ব সো প্ৰথম চেপ্টাৰটোৰ নাম হল ৰিভিজনাল চেপ্টাৰ ৰিভিজনাল চেপ্টাৰৰ পৰা আহিব 1 মাৰ্কৰ দুটা কোৱেশ্চন মানে এমসিকিউ তাৰ পিছত আকৌ দিছে 1 মাৰ্কৰ দুটা কোৱেশ্চন আহিব আকৌ এসএ 1 মানে শৰ্ট কোৱেশ্চন বিলাক আহিব তোমাৰ এটা 2 মাৰ্কৰ আহিব এটা কোৱেশ্চন আহিব সো এইটো চেপ্টাৰৰ পৰা আহিব কিমান টোটাল মাৰ্ক 6 মাৰ্ক আহিব সো ইয়াৰ পিছেৰ চেপ্টাৰ লৈ গুছি যাও নাম্বাৰ সিস্টেমত আছে কি ৰিয়েল নাম্বাৰ চেপ্টাৰ 1 এটো চেপ্টাৰৰ পৰা আহিব তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন আহিব দুটা ইয়াৰ পিছত দিছে আৰু আকৌ এমসিকিউ কোৱেশ্চন দিছে তাৰ মানে তাৰ পৰা আহিব এটা কোৱেশ্চন আহিব 1 মাৰ্কৰ আকৌ শৰ্ট কোৱেশ্চন দিয়া আছে মানে 2 মাৰ্কৰ আহিব কেইটা এটা কোৱেশ্চন আহিব এটো চেপ্টাৰৰ পৰা আহিব মোট 5 মাৰ্ক মানে 5 মাৰ্ক আহিব সো ইয়াৰ পিছত চেপ্টাৰ লৈ গুছি যাও এলজেব্ৰাৰ পৰা আহিব এটা আছে পলিনোমিয়েলছ চেপ্টাৰ 2 মানে বহুপদটো সো এইটো চেপ্টাৰৰ পৰা আহিব 1 মাৰ্কৰ দুটা কোৱেশ্চন আহিব তাৰ পিছত এমসিকিউ মানে 1 মাৰ্কৰ আকৌ দুটা কোৱেশ্চন আহিব ইয়াৰ পিছত আহিব মানে লং কোৱেশ্চন মানে এবিলাক লং কোৱেশ্চন এটা আহিব 4 মাৰ্কৰ কাৰণে এটা কোৱেশ্চন আহিব সো এইটো চেপ্টাৰৰ পৰা আহিব মোট কিমান মাৰ্ক তেনেহলে 8 মাৰ্ক ইয়াৰ পিছত আছে আৰু এটা চেপ্টাৰ পেয়াৰ্স অফ লিনিয়াৰ ইকুৱেশন ইন টু ভেৰিয়েবলস মানে চেপ্টাৰ 3 নাম্বাৰ মানে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ জোড় এটো চেপ্টাৰৰ পৰা আহিব তোমাৰ 1 মাৰ্কৰ দুটা কোৱেশ্চন আহিব তাৰ পিছত আৰু আহিব 1 মাৰ্কৰ আৰু দুটা কোৱেশ্চন আহিব তাৰ পিছত কৈছে এসএ 1 মানে এবিলাক 2 এটা আছে ইয়াতে 3 মাৰ্কৰ এটা কোৱেশ্চন আহিব আৰু এইটো চেপ্টাৰৰ পৰা 3 নম্বৰ চেপ্টাৰৰ পৰা মোট মাৰ্ক আহিব কিমান 7 মাৰ্ক সো ইয়াৰ পিছত আৰু এটা চেপ্টাৰ আছে কোৱাড্ৰেটিক ইকুৱেশন মানে চেপ্টাৰ নম্বৰ 4 ৰ পৰা আহিব তোমালোকৰ 1 মাৰ্কৰ দুটা কোৱেশ্চন আহিব আকৌ 1 মাৰ্কৰ এটা কোৱেশ্চন আহিব 3 মাৰ্কৰ এটা কোৱেশ্চন আহিব মোট আহিব তোমালোকৰ কিমান মাৰ্ক 6 মাৰ্ক আহিব ইয়াৰ পিছত দিছে এৰিথমেটিক প্ৰগ্ৰেছন মানে সমান্তৰ প্ৰগতি চেপ্টাৰ নাম্বাৰটো হল 5 চেপ্টাৰ নম্বৰ 5 ৰ পৰা আহিব 1 মাৰ্কৰ কোৱেশ্চন আহিব তোমাৰ এটা আৰু 1 মাৰ্কৰ আৰু দুটা কোৱেশ্চন আহিব তাৰ পিছত আৰু এটা কোৱেশ্চন আহিব 3 মাৰ্কৰ এটা কোৱেশ্চন আহিব মোট আহিব 6 মাৰ্ক মোট কিমান মাৰ্ক 6 মাৰ্ক সো ইয়াৰ পিছত আছে কোঅৰ্ডিনেট জিওমেট্ৰি মানে চেপ্টাৰ নাম্বাৰ 7 স্থানাংক জ্যামিতি চেপ্টাৰৰ পৰা আহিব তোমাৰ 1 মাৰ্কৰ দুটা কোৱেশ্চন আহিব আকৌ কৈছে 1 মাৰ্কৰ দুটা কোৱেশ্চন আহিব আৰু তাৰ পিছত দিছে 3 মাৰ্কৰ এটা কোৱেশ্চন আহিব মোট আহিব কিমান মাৰ্ক তেনেহলে 7 মাৰ্ক আহিব ইয়াৰ পিছত দিছে আৰু ত্ৰিগোণমিতি চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহে ইয়াতে দুটা চেপ্টাৰ মিলিহে দিছে ত্ৰিগোণমিতি চেপ্টাৰৰ ইন্ট্ৰডাকচন অফ ত্ৰিগোণমিতি মানে ত্ৰিগোণমিতিৰ প্ৰয়োগ চেপ্টাৰটোৰ পৰাও কিছু কোৱেশ্চন আহিব ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন মানে 1 মাৰ্কৰ এটা কোৱেশ্চন আহিব তাৰ পিছত 2 মাৰ্কৰ এটা কোৱেশ্চন আহিব আকৌ কৈছে 1 মাৰ্কৰ দুটা কোৱেশ্চন আহিব তাৰ পিছত আকৌ কোৱেশ্চন আহিব তোমাৰ 2 মাৰ্কৰ এটা কোৱেশ্চন আহিব মোট মাৰ্ক আহিব তোমাৰ 7 মাৰ্ক ওকে ইয়াৰ পিছত দিছে জিওমেট্ৰি ট্ৰায়াঙ্গেলছ চেপ্টাৰ 6 এটো চেপ্টাৰৰ পৰা তোমালোকৰ আহিব 1 মাৰ্কৰ যিবিলাক কোৱেশ্চন আহিব দুটা কোৱেশ্চন আহিব 1 মাৰ্কৰ তাৰ পিছত এমসিকিউ আৰু এটা আহিব 1 মাৰ্কৰ এটা কোৱেশ্চন আহিব আৰু ইয়াৰ পিছত আৰু এটা কোৱেশ্চন আহিব এসএ 2 মানে লং শৰ্ট কোৱেশ্চন হ'ব মানে 2 নম্বৰটো এতে 1 মাৰ্কৰ 3টা কোৱেশ্চন 1 মাৰ্কৰ 3 মাৰ্কৰ এটা কি কোৱেশ্চন আহিব সো মোট ইয়াত কিমান নম্বৰ হল 6 মাৰ্ক
জ্যামেট্ৰিক এই ট্ৰায়াঙ্গেলত 6 নম্বৰ চেপ্টাৰত কিমান মাৰ্ক হ'ল মোৰ তেনেহ'লে 6 মাৰ্ক হ'ল ইয়াৰ পিছত আছে সাৰ্কেল মানে বৃত্ত চেপ্টাৰ মানে চেপ্টাৰ নম্বৰ কিমান 10 এইটো চেপ্টাৰৰ পৰা আহিব তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন আহিব দুটা কোৱেশ্চন আহিব আকৌ কৈছে এমসিকিউ কোৱেশ্চন মানে তোমালোকৰ 1 মাৰ্কৰ আৰু এটা কোৱেশ্চন আহিব ইয়াৰ পিছত এছে 2 মানে ইয়াতে 1 মাৰ্কৰ 3 মাৰ্কৰ এটা কোৱেশ্চন আহিব সো মোট ইয়াতে কিমান মাৰ্ক হ'ল 6 মাৰ্ক এইটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব 6 মাৰ্ক মানে বৃত্তৰ পৰা 6 মাৰ্ক আহিব তাৰ পিছত আছে কনস্ট্ৰাকশন মানে চেপ্টাৰ নম্বৰ 11 অসমীয়াত কি অঙ্কন এইটো চেপ্টাৰৰ পৰা এটা কোৱেশ্চন আহিব মাত্ৰ এইটো হ'ব কোৱেশ্চন তোমাৰ কি মানে এটা কোৱেশ্চন আহিব 4 মাৰ্কৰ এটা কোৱেশ্চন কিমান মাৰ্ক আহিব 4 মাৰ্কৰ এটা কোৱেশ্চন আহিব মানে অঙ্কন চেপ্টাৰৰ পৰা মাত্ৰ এটা কোৱেশ্চন আহিব এটো কিমান মাৰ্ক হ'ব 4 মাৰ্ক তাৰ পিছত দিছে মেনেজাৰেশন মানে এৰিয়া ৰিলেটেড টু চেপ্টাৰ সার্কেল মানে ইয়াতে চেপ্টাৰ নম্বৰ কিমান 12 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ এমসিকিউ মানে 1 নম্বৰৰ কোৱেশ্চন আহিব এটা তাৰ পিছত দিছে আকৌ দিছে 1 নম্বৰৰ কোৱেশ্চন আহিব কি দুটা আহিব তাৰ পিছত এটা কোৱেশ্চন আৰু এটা কোৱেশ্চন আহিব এটা কি 3 মাৰ্কৰ এটা কোৱেশ্চন আহিব মোট তেনেহলে কিমান মাৰ্ক হ'ল 6 মাৰ্ক তাৰ পিছত দিছে সারফেস এৰিয়া এন্ড ভলিউম চেপ্টাৰ নম্বৰ 13 মানে 13 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ এমসিকিউ কোৱেশ্চন মাত্ৰ এটাহে আহিব তাৰ পিছত এমসিকিউ আকৌ কৈছে ইয়াতে দুটা কোৱেশ্চন আহিব মানে এপ্লিকেশনৰ পৰা এইটো দুটা কোৱেশ্চন আহিব 1 মাৰ্কৰ সো আৰু এটা কোৱেশ্চন আহিব কিমান 1 মাৰ্ক 3 মাৰ্কৰ কোৱেশ্চন আহিব এটা মোট তেনেহলে কিমান মাৰ্ক হ'ল 6 মাৰ্ক ইয়াৰ পিছত হ'ল ষ্টেটিষ্টিক্স মানে ষ্টেটিষ্টিক্স মানে চেপ্টাৰ নম্বৰ কিমান 14 মানে 14 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ আহিব 1 মাৰ্কৰ কোৱেশ্চন এটা আহিব আকৌ 1 নম্বৰ কোৱেশ্চন এটা আহিব ইয়াৰ পিছত আৰু এটা কোৱেশ্চন আহিব কি 3 মাৰ্কৰ এটা কোৱেশ্চন আহিব কি 3 মাৰ্কৰ তেনেহলে মোৰ কিমান মাৰ্ক হ'ল 5 মাৰ্ক তোমালোকৰ কি হ'ব মানে চেপ্টাৰ নম্বৰ 14 ৰ পৰা 5 মাৰ্কৰ কোৱেশ্চন আহিব তাৰপিছত প্ৰবাবিলিটিজ মানে সম্ভাৱিত চেপ্টাৰটো মানে চেপ্টাৰ নম্বৰ কিমান 15 বা 15 ইয়াতে এটা কোৱেশ্চন আহিব তোমাৰ এমসিকিউ মানে 1 মাৰ্কৰ কোৱেশ্চন আহিব আকৌ কৈছে আৰু এটা কোৱেশ্চন আহিব 1 মাৰ্কৰ তাৰ পিছত দিছে আন্ডাৰষ্টেণ্ডিংৰ পৰা কি আহিব 1 মাৰ্কৰ দুটা কোৱেশ্চন আহিব তাৰ পিছত এপ্লিকেশনৰ পৰা আহিব তোমালোকৰ 1 মাৰ্কৰ এটা কোৱেশ্চন আহিব তাহলে মোট কিমান মাৰ্ক হ'ল 5 মাৰ্ক ইয়াতে মানে সম্ভাৱিত চেপ্টাৰৰ পৰা কেইটা কোৱেশ্চন আহিব চাৰিটা কোৱেশ্চন এটা দুটা তিনটা চাৰিটা কোৱেশ্চন পাঁচটা কোৱেশ্চন আহিব কিমান 5 মাৰ্ক চাৰিটা কোৱেশ্চন আহিব 5 মাৰ্কৰ কাৰণে আহিব সো ইয়াতে মানে তোমালোকক দিছে যে কিমান পাৰ্সেন্টেজ পালে কিমান মানে ইয়াতে কিছুমান ডিফিকাল্ট লেভেল কিছুমান দিছে মানে কোৱেশ্চন বিলাক হল ডিফিকাল্ট হল 20% আৰু এভাৰেজ যেটো আছে হেতু 60% আৰু ইজি দিছে 20% সো আজি এইখিনিতে আমি হেক কৰো আৰু ইয়াৰ পিছতে তোমালোকে বহুত কেইটা ব্লুপ্ৰিন্ট পাই যাবা মানে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক হয় ইংলিশৰ আছে আৰু জেনাৰেল সায়েন্সৰ আছে সোশ্যাল সায়েন্সৰ আছে ডেসক্ৰিপশনত পিডিএফ লিংক দিয়া হ'ব তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা সো আজি এইখিনিতে আমি হেক কৰো পৰৱৰ্তী ভিডিঅ' পাবলৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওকে থ্যাংক ইউ